মাননীয় শিক্ষাগুৰুসকল মই মোৰ ইউটিউব চেনেল মানিক মাল্টিমিডিয়ালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এটি বিশেষ খবৰ দিয়াৰ কাৰণে এই ভিডিঅ'টো বনাবলগীয়া হ'ল অসমৰ শিক্ষানুষ্ঠানসমূহত গৰমৰ বন্ধ আগুৱাই দিয়া হৈছে যেহেতু গৰমৰ বন্ধ জুলাই 1 তাৰিখৰ পৰা 31 তাৰিখলৈ দিয়া হয় কিন্তু এইবাৰ বানপানীৰ কাৰণে এইবাৰ গৰমৰ বন্ধ 5 দিন আগুৱাই দিয়া হৈছে সেই অনুপাতে অহা 25 জুন 2022 তাৰিখৰ পৰা 25 জুলাই 2022 তাৰিখলৈ অসমৰ শিক্ষানুষ্ঠানসমূহত গৰমৰ বন্ধ ঘোষণা কৰা হৈছে এই বিষয়ে এখন নটিফিকেশ্যন জাৰি কৰিছে অসম চৰকাৰৰ পৰা বলকচোন চাওক এই নটিফিকেশ্যনখনত কিনো আছে মাননীয় শিক্ষাগুৰুসকল আপোনালোকে মোৰ চেনেল মানিক মাল্টিমিডিয়া সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ এই ভিডিঅ'বিলাক যদি ভাল পায় নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ আদি কৰিব গতিকে বিশেষ দেৰি নকৰি বলকচোন কি আছে নটিফিকেশ্যনখনত মাননীয় শিক্ষাগুৰুসকল এই নটিফিকেশ্যন আহিছে অসম চৰকাৰ মাধ্যমিক শিক্ষা বিভাগৰ পৰা নটিফিকেশ্যনত আছে Govt of Assam Secondary Education Department Dispur Guwahati 6 Notification dated Dispur 23rd June 2022 ইয়াতে ভিতৰত কি আছে চাওকচোন whereas most of the districts in the state are affected due to severe flood situation whereas many schools are being designated as relief camps whereas a large number of schools are also affected and damaged due to flood resulting closure of schools causing academic loss and to compensate the same the government in the secondary education department has decided to reschedule the summer vacation in all elementary secondary senior secondary and higher secondary schools from 25/6/2022 to 25/7/2022 instead of 1/7/2022 to 31/7/2022 অৰ্থাৎ যিবিলাক অসমৰ প্ৰায়বিলাক জিলাত বৰ্তমান যেটো ফ্লাড এফেক্টেড হৈ আছে সিভিয়াৰ কন্ডিশনত আছে এইবিলাক সিচুৱেচন ভাল নহয় য'ত স্কুলবিলাক ৰিলিফ ক্যাম্প হিচাপে ব্যৱহাৰ কৰা হৈছে য'ত বহুত সংখ্যক স্কুল ক্ষতিগ্ৰস্ত হৈছে ফ্লাডৰ ফলত আৰু একাডেমিক যেটো সেশন এটো লছ হৈছে তেওঁলোকৰ একাডেমিক যেটো শিক্ষা পাঠদান আদি বন্ধ আছে সিদ্ধান্ত লোৱা হৈছে যে অসম চৰকাৰৰ যেটো মাধ্যমিক শিক্ষা বিভাগে অসমৰ শিক্ষানুষ্ঠানৰ যিবিলাক এলিমেন্টাৰী হওক সেকেন্ডাৰী হওক সিনিয়ৰ সেকেন্ডাৰী হওক বা হায়াৰ সেকেন্ডাৰী হওক সকলোবিলাক স্কুল অহা 25 জুনৰ পৰা 25 জুলাইলৈ বন্ধ ঘোষণা কৰা হৈছে যিবিলাক আসলে জুলাই 1 তাৰিখৰ পৰা দিয়া হয় জুলাই 1 তাৰিখৰ পৰা 31 তাৰিখলৈ যেটো বন্ধৰ আগৰ যেটো আমাৰ শিডিউল আছিল সেই শিডিউলটো মানে পৰিৱৰ্তন কৰি পেলাই 5 দিন আগুৱাই দিয়া হৈছে আৰু সেই অনুপাতে অহা 25 জুনৰ পৰা 25 জুলাইলৈকে অসমৰ শিক্ষানুষ্ঠানসমূহত গৰমৰ বন্ধ ঘোষণা কৰা হৈছে চিঠিখন আহিছে আপোনাৰ যিখন নটিফিকেশ্যন আহিছে ভাৰত ভূষণ দেৱ চৌধুৰী স্যাৰ আৰু আইএসএ অফিচাৰ হয় সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী টু দা গভৰ্নমেন্ট অফ আসাম সেকেন্ডাৰী এডুকেশ্যন ডিপাৰ্টমেন্ট তো সাৰ্ভেটো সকল এই যিখন নটিফিকেশ্যন গৰমৰ বন্ধৰ নটিফিকেশ্যন এইখন আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে সকলোৱে এই কথাটো গম পায় তো আজিলৈ ইমানে ধন্যবাদ থ্যাংক ইউ